5 জুন গতিকে আমাৰ আজি বিশ্ব পৰিৱেশ দিৱস ইয়াৰ লগত সংগতি ৰাখি আমি আজি বৃহৎ এলেকাত গছপুলি ৰোপণৰ এটা পৰিকল্পনা কৰিছোঁ আৰু সেইমতে আমাৰ আজি প্ৰথম গছপুলি ৰোপণ কৰি আমাৰ তামোলপুৰ সন্মানীয় বিধায়ক ডাঙৰীয়া জলেন দৈমাৰী ডাঙৰীয়াই আৰু লগতে আমাৰ সন্মানীয় অতিৰিক্ত উপায়ুক্ত বেনাংগ তালুকদাৰ ছাৰ আৰু লগতে আমাৰ প্ৰেছ ক্লাবৰ তামোলপুৰ প্ৰেছ ক্লাবৰ সভাপতি সম্পাদকৰ লগতে বিষয়াসকল উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটি আজি মহিমামণ্ডিত কৰি তোলে। তাৰ কাৰণে আটাইলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই 5 জুন তাৰিখৰ পৰাই আমি আৰু কেইবা ঠাইতো বিভিন্ন স্কুলত এইবাৰ গছপুলি ৰোৱাৰ আমি পৰিকল্পনা কৰিছোঁ আৰু আগৰ নিচিনাকৈ যে আগতে কেনেকুৱা আছিলে গছপুলি খালি ৰুই আছিলে, এতিয়া আমি গছপুলিবিলাক প্ৰায় মাহত আমি এবাৰকৈ চাম গছপুলিবিলাক ঠিকে আছেনে নাই, বেৰবিলাক ঠিকে আছেনে নাই, সেইটোৰ ওপৰত আমি গুৰুত্ব দিম যাতে প্ৰতিজোপা গছ যিমান ৰুম প্ৰতিজোপা গছ যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই লাভ কৰিব পাৰে। বননীকৰণৰ ক্ষেত্ৰত এতিয়া আমাৰ আজি ৰাইজ যথেষ্ট সজাগ হৈছে। এতিয়া মানুহে গছপুলি প্ৰায় প্ৰত্যেকজন মানুহে বিভিন্ন অনুষ্ঠানত গছপুলি ৰুৱে আৰু আজি আমি যিটো দেখিছোঁ যোৱা আজি 3 দিনৰ পৰা গছপুলি লোৱাৰ কাৰণে যথেষ্ট মানুহ আমাৰ ওচৰত আহি আছে আৰু আমি যিখিনি পাৰিছোঁ তেখেতসকলক গছপুলি যোগান ধৰিছোঁ। গতিকে গছপুলি ৰুওক, আমাৰ লগতে ভৱিষ্যত প্ৰজন্মক শুদ্ধ অক্সিজেন পোৱাত সহায় কৰক, এয়ে মই ৰাইজলৈকে আহ্বান জনাওঁ। পুলি 100 জোপা নৰুই 5 জোপা ৰুলেই যথেষ্ট, যদি 5 জোপা আমি জীয়াই ৰাখিব পাৰোঁ। গতিকে বহুত বেছি প্ৰগ্ৰেম কৰিও লাভ নাই, আমি যিকেইডাল ৰুম যাতে সেইকেইডাল আমি জীয়াই ৰাখিব পাৰোঁ, এইটো যাতে সকলোৱে নজৰ ৰাখে, এইটোৱে মই আহ্বান জনাম।